আপোনালোকক আজি দেখুৱাবলৈ ওলাইছোঁ আমি গোটেই 5-6জনীমান বোৱাৰী নামঘৰলৈ আহিছোঁ আৰু এই পবিত্ৰ ভাদ মাহটোত নামঘৰলৈ আহি খুবেই ভাল লাগে আৰু আমি আজি 5জনীমান আহিছোঁ নামঘৰটো চাফা কৰিবলৈ। ৰাতি ভাগৱত পাঠ হয় আৰু নাম কীৰ্তন কৰে আৰু আগতেও তেনেকৈ গাভৰু হৈ থাকোঁতে নামঘৰত গৈ আমি ধুনীয়াকৈ চাফ চিকুণ কৰোঁ আৰু আজি বোৱাৰী হৈও আহি নামঘৰলৈ আহিছোঁ অকণমান চাফা কৰিবলৈ। এইফালে দেখিছেনে আমাৰ বৌৱে সাৰি আছে আৰু এইফালে হ'ল এইখিনি পানীৰ টেংকি আৰু এয়া আমাৰ বোৱাৰী আৰু এয়া এজনী বোৱাৰী এয়া এজনী আৰু এইফালে হ'ল এইটো ৰাস্তা। ধুনীয়াকৈ মন্দিৰৰ চাৰিওকাষটো ধুনীয়াকৈ চাফা কৰিছে আৰু আমি 2-3জনীয়ে আমি মণিকূটটো ধুনীয়াকৈ সাৰি লৈছোঁ। সাৰি লৈ পেলাই কাৰণ আমাৰ নামঘৰটো তলখন ফ্ল'ৰ হোৱা নাই আৰু মাটিৰে হয়, সেইবাবে আমি সাৰি লৈ ধুনীয়াকৈ নামঘৰটো মচিম আৰু এই কাষতে লাগি আছে আমাৰ ধুনীয়া পথাৰখন। ইমান ধুনীয়া সেউজীয়া হৈ আছে আৰু নামঘৰটোত এইফালে আমাৰ এজনী বোৱাৰীয়ে ধুনীয়াকৈ মণিকূটটোৰ ষ্টেপকেইটা মচি আছে আৰু ষ্টেপকেইটা মচি হ'লেই তল মুচিব লাগিব আৰু এইফালে আহিছোঁ মই পানী নিবলৈ। আমাৰ নামঘৰটো বহুত ডাঙৰ হয় আৰু সেইবাবে আৰু ময়ো আহিলোঁ সেয়া তলখন মুচিবৰ কাৰণে। আমি 3জনীয়ে মুচিছোঁ নামঘৰটো আৰু এতিয়া মই এয়া ফটা কানি লৈছোঁ আৰু পানী অলপ লৈ পেলাই এনেকৈ মচি আনিছোঁ। আমাৰ নামঘৰটো সদায় মোচা হয় কাৰণ ৰাতি ভাগৱত পাঠ হয় আৰু নাম কীৰ্তন গায় আৰু এনেকৈয়ে পানী দিয়েই এতিয়া মচি দিছোঁ, মাটি লৈ মোচা নাই। আৰু কিমান যেন ভাল লাগে নামঘৰলৈ আহিলে।